আজি মই আপোনালোকলৈ লৈ আহিছোঁ অপৰাজিতাৰ 2 কাপ চাহ। কোনে কোন কাপ খাব পাৰো কমেণ্ট এটা কৰিব দেই। এই কাপ হৈছে অকল অপৰাজিতা ফুলৰ পৰা হোৱা, ইয়াত একো মই দিয়া নাই। আৰু একেই কাপ চাহতে মই এই কাপৰ কালাৰটো অকণমান সলনি কৰিছোঁ। কেনেকৈ জানেনে? ইয়াত মই দিছোঁ 2-3 টোপালমান নেমু আৰু লগতে দিছোঁ মৌ অকণমান। দেখিছেনে কালাৰটো কেনেকুৱাকৈ সলনি হৈ গৈছে? মৌ দিলে আচলতে সলনি নহয়, এই কালাৰটো সলনি কৰিছে নেমুৱে। আপোনালোকে এনেকৈ ঘৰতে বনাই খাবচোন। ইয়াৰ কিন্তু সোৱাদ আপোনালোকে একেবাৰে নাপায়। আমাৰ শৰীৰৰ কাৰণে যিকোনো ভাল বস্তুবিলাক আমাৰ মুখত একোৱেই সোৱাদ নহয়, তথাপিও শৰীৰৰ ভালে থাকিবলৈ কাৰণে খাব লাগে। আৰু ইয়াৰ বহুতো ভাল গুণ আছে, সেইসমূহৰ কথা বাৰু মই ক'বলৈ নাযাওঁ, সকলোৱে জানেই নিশ্চয়। আৰু নাজানিলেও আপোনালোকে আজিকালি ধেৰ গুগলতে হওক বা বেলেগ কিতাপে পত্ৰই পঢ়িবলৈ পায়েই গুণসমূহৰ কথা, সেইকাৰণে মই সেইসমূহ নকওঁ। আৰু এনেকৈ কেতিয়াবা খাবচোন, মাইগ্ৰেইনৰ কাৰণেও ভাল। আৰু যিহেতু মোৰ বহুত প্ৰব্লেম আছে, সেইকাৰণে মই ভাবিলোঁ আজি খাই চাওঁ কেনেকুৱা হয় নাজানো। মূৰৰ বিষ হৈ আছিলে, সেইকাৰণে ভাবিলোঁ আজি চাহকাপ খাই দিওঁ। কি হয় পাছত আপোনালোকক জনাম বাৰু নেক্সট এটা ভিডিঅ'ত। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই। চাই কেনে পালে কমেণ্ট এটা কৰি জনাব দেই। বাই বাই।